মৰমৰ ভাইটি ভণ্টিসকল, আজি আকৌ আমি ক্লাছ 3ৰ ইংৰাজী কবিতাৰ আবৃত্তি শিকিম। তেনেহ'লে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম গুড মৰ্ণিং। গুড মৰ্ণিং স্কাই, গুড মৰ্ণিং ছান, গুড মৰ্ণিং লিটিল উইন্ডস that run, good morning birds, good morning trees, and creeping grass and brownie bees. How did you find out it was day? Who told you night had gone away? I am wide awake. I am up now too. I'll be right out to play with you. এতিয়া শিকিম ইয়াৰ অৰ্থ। কবিতাটোৰ নাম গুড মৰ্ণিং, শুভ প্ৰভাত। গুড মৰ্ণিং স্কাই, শুভ প্ৰভাত আকাশ। গুড মৰ্ণিং ছান, শুভ প্ৰভাত বেলি। গুড মৰ্ণিং লিটিল উইন্ডস that run, শুভ প্ৰভাত স্বল্প বতাহ যিয়ে বৈ যায়। গুড মৰ্ণিং বাৰ্ডছ, শুভ প্ৰভাত চৰাইবোৰ। গুড মৰ্ণিং ট্ৰিজ, শুভ প্ৰভাত গছবোৰ। এণ্ড ক্ৰিপিং গ্ৰাছ এণ্ড ব্ৰাউনি বিজ, আৰু বগাই যোৱা ঘাঁহ আৰু ধুনীয়া মৌ-মাখিবোৰ। হাউ ডিড ইউ ফাইণ্ড আউট ইট ৱাজ ডে, তুমি কেনেকৈ গম পালা এইটো দিন বুলি। হু টল্ড ইউ নাইট হেড গন এৱে, কোনে কৈছিল তোমাক ৰাতি গুচি গ'ল বুলি। আই এম ৱাইড এৱেক, মই মুঠেই সাৰি আছোঁ। আই এম আপ নাও টু, মই এতিয়া থিয় হৈছোঁ। আইল বি ৰাইট আউট টু প্লে উইথ ইউ, মই বাহিৰ হৈছোঁ তোমাৰ লগত খেলিবলৈ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।